এনেকুৱা সুযোগ পাইছোঁ যে মোৰ জীৱনটোক আকৌ এবাৰ একদম সৰু কালৰ পৰা নিজকে অনুভৱ কৰি চাবলৈ, এইটো কাৰণে মোৰ জীৱনৰ এইটো গৌৰৱপূৰ্ণ ক্ষণ বুলিয়ে মই ভাবোঁ। খেৰগাঁও স্কুলৰ খেলপথাৰৰ পৰা মই এটা শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰাত উদ্বোধন কৰি খোজকাঢ়ি যোৱাটো মোৰ জীৱনৰ একদম অন্যতম এটা গৌৰৱময় ক্ষণ বুলি এইকাৰণে কৈছোঁ, কিয়নো বহুত ধৰণৰ শোভাযাত্ৰা কৰোঁ বা আহোঁ ভিডিঅ'ত, কিন্তু এইটো মোৰ একদম শৈশৱৰ স্মৃতি বিৰজিত জেগা হয়। খুব ভাল লাগিছে, খুব ভাল লাগিছে। এই এনেকুৱা প্ৰচেষ্টাই আমাক একতা, সকলোকে একেলগ কৰি থকা, একেটাৰ বান্ধোন বুজায়, আমি কিমান সাংস্কৃতিকভাৱে চহকী সেইটো বুজায়। এনেকুৱা একো এটা শোভাযাত্ৰা এটা অঞ্চলৰ সাংস্কৃতিক কিমান, সেই অঞ্চলটো সাংস্কৃতিবান, সেই অঞ্চলৰ লোকসকলৰ কিমান আপুৰুগীয়া চেষ্টা থাকে মিলিজুলি থকাৰ, আৰু এনেকুৱা এখন সমাজকে অসমে সদায় প্ৰতিনিধিত্ব কৰে। ইয়াতে আমাৰ এই অঞ্চলটোৰ সমাজখনে প্ৰতিনিধিত্ব কৰা বুলিয়ে মই অনুভৱ কৰিছোঁ। এই বিহুৰ মুহূৰ্তত আমি বিহুৰ বহাগৰ যি উন্মাদনাপূৰ্ণ মুহূৰ্ত, সেই মুহূৰ্তৰ ভিতৰতে মই ৰাইজক এটা কথাই ক'ম, কিয়নো আমাৰ এই গোটেই অঞ্চলটো কৃষিজীৱী অঞ্চল। ইয়াৰে প্ৰতিজন মানুহে নিজৰ প্ৰতিজন অসমৰ অসমীয়াই নিজকে স্বাৱলম্বী কৰাটোৰ কাৰণে মই আহ্বান জনাম, আৰু মই প্ৰত্যেকজন অসমীয়াই নিজৰ জাতীয় পুঁজি গঠন কৰাৰ কাৰণে নিজক মনোনিয়োগ কৰিব লাগে বুলি পেলাই মই ভাবোঁ, আৰু সেইটোকে মই আহ্বান জনাওঁ। কাৰণ অকল সংস্কৃতি, যিকোনো সংস্কৃতি বা যিকোনো অনুষ্ঠান ধৰি ৰাখিবলৈ আপোনালোকে প্ৰতিজন মানুহে মানে পৰিপূৰ্ণ হ'ব লাগে। পৰিপূৰ্ণ হ'ব লাগিলে স্বাৱলম্বী হ'ব লাগিব বুলি মই ভাবোঁ। ধন্যবাদ।